অকণমান মেলি ল'ব লাগিব বহলকে। আৰু এতিয়া মই মূলা কেইটামান আছিলে সেইকেইটা আচাৰ কৰিবৰ কাৰণে ধুনীয়াকৈ কাটি ল'ম। जीना तेरे बिना हमदम। এতিয়া কাটি মেলি হৈ গ'ল। তাৰপিছতে নিমখ অকণমান আৰু হালধি অকণমান দিম আৰু হৈ যাব। ৰ'দত দিব পাৰিম। এতিয়া মই এনেকে বাঁহৰ তলে তলে আহি আছো পথাৰলে, কাৰণ আমাৰ ঘৰত অকণমানো ৰ'দ নপৰে। সেইটো কাৰণে পথাৰতে আমি যি দিওঁ পথাৰতে দিব লগা হয়। এখনেই হৈছে পথাৰ, আৰু এনেকুৱা দিনত আমি আৰু কাপোৰ হ'লেও বা কিবা ৰ'দত দিব লগা হ'লেও এনেকুৱা পথাৰতে দিওঁ। আৰু আমাৰ ঘৰৰ পিছফালে আছে, আমাৰ ঘৰত অকণমানো ৰ'দ নপৰে। এখন পথাৰ। কিন্তু এতিয়া মই দিম কেনেকৈ? এইকেইডাল এনেকৈ কৰি দা দুডাল দিয়া আছে, কিন্তু ইয়াত কাপোৰ মেলিবলৈ এয়া আছে। ইয়াত আমলখীয়া দি থোৱা আছে, এনেকৈ কৰি মাৰি এডাল দি থোৱা আছে, আৰু তাতে এনেকৈ থৈ দিয়া হৈছে। আৰু এতিয়া মোৰ কাঁহীখন থ'বলৈ জেগা নাই, ক'ত থ'ম? সেইটো কাৰণে থৈ লৈছিলোঁ। অকণমান মেলি ল'ব লাগিব বহলকে। এনেকৈ অকণমান মেলি ল'ব লাগিব। ইয়াত হ'বনে? হৈ গ'ল। এতিয়া ৰ'দত দি মেলি হৈ গ'ল, আৰু এতিয়া ঘৰলৈ যাওঁ। তাৰপিছতে ঘৰত গৈ আৰু অলপমান কাম আছে। বহুতে মোক সুধি আছিলে ভিডিঅ' কিয় নিদিয়া হ'লা, আজিকালি ভিডিঅ' নবনোৱা নেকি? আচলতে ভিডিঅ' বনাবলৈ তেনেকৈ মোৰ সময়ে নোহোৱা হ'ল। সময় মানে কি আৰু, তাৰ মাজতে সময় উলিয়াব পাৰিলে মানে হৈ যায়। কিন্তু মই স্কুল যাওঁ, তাৰপিছতে স্কুললৈ গৈ আকৌ তাত আজিকালি মানে টিউশ্যনো লওঁ স্কুলতে। তাৰপিছত সেইটো কাৰণে স্কুলটো 2টা বজাত ছুটি হৈ যায় বাৰু। তাৰপিছত টিউশ্যন লৈ মেলি মানে ঘৰ পোৱালে 4টা চাৰে 4টা বাজি যায়। আৰু যিকণ টাইম আৰু তাতে এতিয়া দিনো ছুটি, আৰু সেইটো কাৰণে গধূলি হৈ যায়। আৰু যিকণ টাইম পাওঁ স্কুলৰ পৰা আহি ভাগৰ লাগে, তাতে মোৰ এলাহো বেছি। সেয়াই আৰু স্কুলৰ পৰা আহি ভাগৰ লাগে, ভাত চাত খাই মেলি অকণমান ৰেষ্ট লওঁ। তাৰপিছতে মোবাইলটো চাওঁতেও টাইম যায়গৈ মোৰ। নিজে ভিডিঅ' নবনাওঁ, কিন্তু মই আনৰ ভিডিঅ'বোৰ চাই টাইম পাছ কৰি থাকোঁ। সেইবিলাক কৰোঁতে সময়বিলাক গুচি যায়, কি ক'ব। আৰু সেইটো কাৰণে আজিও নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ আজি যি কৰোঁ তাকে মই অকণমান ভিডিঅ' কৰি ৰাখোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ।
আৰু সঁচা কথা ক'বলৈ গ'লে তেনেকুৱা মোৰ মানে কোনো কণ্টেণ্ট বিচাৰিও পোৱা নাই। বহুতে এইবিলাক মানে কি আৰু ভিডিঅ'ৰ নামত এইবিলাক খোৱা বোৱা, আজি মই ভাত কিহে খালোঁ, আজি আমাৰ ঘৰলৈ কোন আহিছে, মই ক'লৈ যাম, ভাত কিহে বনাইছোঁ, এইবিলাকনো কি আৰু ন, সদায়তো চলিয়ে থাকে। আৰু সেইবিলাকে ভিডিঅ' কৰি আনৰ আগত শ্বেয়াৰ কৰিবলৈ মনো নাযায়, সেইটো এটা প্ৰব্লেম। তেনেকুৱা বিশেষ একো কাৰণ নাথাকিলে কৰিবলৈ মই ভালো নালাগে, আৰু যদি কিবা থাকে তেতিয়া মই সেইটো দিওঁ। সেয়াই আৰু কথা কওঁতে ষ্টাৰ্ট কৰিবলৈকে থাকি গৈছিলে। তো গুড মৰ্ণিং, মই জুৰিপুৰৰ মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আজি আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। বহু দিনৰ বিৰতিৰ মাজত আজি অকণমান কিবা কিবি কৰি দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু বাকী এতিয়া চাই থাকক আপোনালোক সকলোৱে। আৰু এতিয়া মই মিস্ত্ৰীলৈ চাহ বনাই লওঁ। মিস্ত্ৰী লাগি আছে আমাৰ। 11টা বাজি গ'লেই, অথনিয়ে দিব লাগিছিলে, কিন্তু এটাকে কৰি থাকোঁতে টাইমবিলাক কেতিয়া যায় গমেই নাপাওঁ। আচলতে কামবিলাক স্পীডত কৰিব পাৰিলে পটাপট হৈ যায়, কিন্তু মই স্পীডত কৰিব নোৱাৰোঁ, সেইটোৱে মোৰ এটা প্ৰব্লেম। বহুত টাইম লাগে মোৰ কামবোৰ কৰোঁতে, সেইটো কাৰণে এটা কাম কৰোঁতে যে এগালমান কাম কৰিছোঁ তেনেকুৱা হয় মোৰ। চাহ হৈ গ'ল। दहलीज पे मेरे दिल की जो रखी है तूने कदम, तेरे नाम पे मेरी जिंदगी लिख दी मेरे हमदम, हाँ सीखा मैंने जीना या मोर जीना चाह रेडी हो कैसे गल। जीना, हाँ सीखा मैंने जीना चाहकन दी लूँगा। हमदम, ना सीखा कभी जीना जीना कैसे जीना, ना सीखा जीना तेरे बिना কম দাদা, हमदम। হা চাহ আনিছিলোঁ বোলো, ক'ত থ'ম? চাহ ইয়াতে থৈছোঁ। এতিয়া মই পটাপট বাচনকেইটা ধুই লওঁ। सच्ची सी है ये तारीफें दिल से जो मैंने करी है। এতিয়া মই পটাপট বাচনকেইটা ধুই লওঁ, আৰু তাৰপিছতে কি কৰোঁ আপোনালোকক আজি দেখাই দিম। বহুত দিন ভিডিঅ' বনোৱা নাই, আজি ভাবিলোঁ এনেকৈ যি কৰোঁ তাকে অকণমান ভিডিঅ' কৰি থৈ দিওঁ, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কি মই কৰিছোঁ। মোৰ বেগত এজনী টিকলি আছে দেই, টিকলি আকৌ পলাইছে। जीना कैसे जीना, हाँ सीखा मैंने जीना मेरे हमदम, ना सीखा कभी जीना कैसे जीना, ना सीखा जीना तेरे बिना हमदम। এতিয়া বাচন ধুই মেলি হৈ গ'ল, তাৰপিছতে
মই এনেকৈ কৰি লাইটটো দি ল'ম তাৰ পাছতে এনেকৈ কৰি টিভিটো লগাই ল'ম আৰু টিভিটো লগাই এনেকৈ একাপ লাল চাহ লৈ ল'ম আৰু এতিয়া এইবিলাক স্কুলৰ বহি চাবলৈ আছে এক্সাম হৈ গৈছে এতিয়া এক্সামৰ এতিয়া বহিবিলাক চেক কৰিবলৈ আছে আনচাৰ শ্বীটবিলাক তাৰপিছতে এইখিনি আধা কৰি লওঁ सीखा मैंने जीना मेरे हमदम ना सीखा कभी जीना जीना कैसे जीना ना सीखा जीना तेरे बिना हमदम আৰু এটা কথা ভিডিঅ'টোত মানে সব কামেই মই বাওঁ হাতেৰে কৰা নিচিনা লাগিছে কিন্তু বাওঁ হাতেৰে মই কৰা নাই সোঁ হাতেৰেহে কৰিছিলোঁ আৰু ৰাতি ভাত খাবৰ কাৰণে এতিয়া সৰু সৰু মাছ কেইটামান আছিল আৰু সেইকেইটাকে পাতত দি লৈছোঁ পাতত আচলতে মই নহয় বাবাইহে দিছে আৰু এনেকৈ মাছ পাতত দিলে আমি হালধি চালধি নিদিওঁ এনেকৈ চিম্পুলকৈ খাই ভাল পাওঁ सच्ची सी है ये तारीफें दिल से जो मैंने दहलीज पे मेरे दिल की जो रखी है तूने कदम तेरे नाम पे मेरी जिंदगी लिख दी मेरे हमदम हाँ सीखा मैंने जीना जीना कैसे जीना हाँ सीखा मैंने जीना मेरे हमदम ना सीखा कभी जीना जीना कैसे जीना ना सीखा जीना तेरे बिना हमदम दहलीज पे मेरे दिल की जो रखी है तूने कदम तेरे नाम पे मेरी जिंदगी लिख दी मेरे हमदम মিডিয়াম সাইজৰ আলু দুটা কাটি 2 পিচমান দি দিছোঁ বেছি দিয়া নাই মাংস আচলতে চবেই নাখায় অকল ভণ্টি আৰু মইহে খাম সেইটো কাৰণে কমকৈ আলু দিছোঁ सीखा कभी जीना जीना कैसे जीना ना सीखा जीना तेरे बिना हमदम
सच्ची सी है ये तारीफें दिल से जो मैंने करी है जो तू मिला तो सजी है ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। অতি সোনকালে অন্য এটা ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে মই জুৰি বুঢ়ে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।